30 তাৰিখ 30 তাৰিখ 30 তাৰিখ আৰু আহি গৈছে 30 তাৰিখ আজি বৰ বিশেষ দিন বুজি পাইছে নাই হেল্ল' বন্ধুসকল নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ ৰাতিপুৱা বাজি আছে 5:27 হৈছে মই উঠি গৈছোঁ ৰাতিপুৱা 3টা বজাতে কাৰণ আজি বহুতে এটা বিশেষ দিন অকল 3টা বজাত উঠা মোৰ বিশেষ দিনৰ কাৰণে নহয় এইটো আসলে মোৰ নিজৰ ফালৰ পৰা এটা চেঞ্জ হয় মই নিজকে কিছু মোৰ হেবিটছ আছে সেই হেবিটছবোৰ মই চেঞ্জ কৰিব বিচাৰিছোঁ সেইকাৰণে মই ৰাতিপুৱা 3টা বজাৰ পৰা এলাৰ্ম লগোৱা ষ্টাৰ্ট দিওঁ ৰাতিপুৱা 5:30লৈকে সেই এলাৰ্মকেইটা বাজিয়ে থাকে তাৰ মাজতে মোৰ উঠিব লাগে এতিয়া বৰ্তমান মই উঠি গৈছোঁ ৰাতিপুৱা 3টা বজাত উঠি কেনে বহুত কিবা কাম কৰিলোঁ এতিয়া ওলাই গৈছোঁ মোৰ য়োগা ক্লাছৰ কাৰণে এই বহুত মহ হৈছে ৰাস্তাটো বহুত যাব লাগে বহুত লেঠা লাগে ঠিক আছে সেইবোৰ বাদ দিয়ক এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ যে বিশেষ দিনটো কি আপোনালোকে ভাবিছে হয়তো বিশেষ দিন বুলি কৈ আছে বিশেষ দিনটো হয় কি আজি 30 তাৰিখে জেনেৰেল আমাৰ নৰ্মেল শনিবাৰ বিশেষ দিন কি বেছিতকৈ বেছি বিশেষ দিন আৰু শনিবাৰে কি হয় আমাৰ ৰাতি আৰু অফিচ ছুটি হ'লে আৰু পাৰ্টি সেয়াই আৰু তাৰ বাহিৰেতো বেলেগ একো বিশেষ নহয় কিন্তু তাৰ বাহিৰেও আজি বহুত ডাঙৰ এটা বিশেষ দিনটোৰ কাৰণে আপোনালোকৰ এটা বস্তু চাব লাগিব তাৰ আগতে মই সেইটোৰ লিংকটো পোষ্ট কৰি দিম ওপৰতে আৰু যদি হয়তো পাৰোঁ তে মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিম এইটো ব্লগৰ ভিতৰতে ঠিক আছে কিন্তু মোৰ খণ্ডৰ ভিডিঅ'টো চাগে শ্বেয়াৰ নহ'ব কাৰণ কপিৰাইট ইছ্যু আহিব পাৰে ঠিক আছে ভিডিঅ'টো শ্বেয়াৰ নহ'লে বাৰু মই লিংকটোকে দি দিম ওপৰে ওচৰে ক'ৰবাত লিংকটো দি দিম ঠিক আছে তেতিয়া আপোনালোকে সেই বস্তুটো চাই ল'ব ঠিক আছে আৰু চোৱাৰ পাছত আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব ঠিক আছে আৰু এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ বিশেষ দিনটো কি ঠিক আছে আজি শনিবাৰটো হয় 30 তাৰিখ মাহৰ লাষ্টৰ ফালে বাৰু কালি আৰু এদিন আছে আৰু তথাপিতো ঠিক আছে এই আটাইতকৈ বিশেষ দিনটো হয় যে আজি আৰ্থ আৱাৰ বুলি এটা বস্তু চেলিব্ৰেট কৰা হয় এতিয়া আৰ্থ আৱাৰ বুলি কি হয় আমি হঠাতে নতুনকৈ শুনিছোঁ চাগে ময়ো নিজে নতুনকৈ মানে তাৰ আগতে মই শুনা নাছিলোঁ হয় বুলি কিবা কিবি মই সেইখিনি জানো কিন্তু নতুনকৈ তেনেকুৱা একো শুনা নাই আচলতে আৰ্থ আৱাৰটো কি হয় এইটো গোটেই আমাৰ পৃথিৱীটোৰ কাৰণে এটি ঘণ্টা বিচৰা হয় সকলো মানুহৰ পৰা যে আমি কিমানখিনি দিব পাৰোঁ আমি সকলোৱে আজি আমাৰ নেচাৰ আমাৰ প্ৰকৃতি পৃথিৱীৰ পৰা বহুত কিবা কিবি পাই আহিছোঁ কিন্তু তাৰ বদলি আমি ইহঁতক কিবা দিব পাৰিছোঁ নাই আমাৰ পৃথিৱীটোক কিবা দিব পাৰিছোঁ নাই আজি গছ গছনি এনিমেলছ আৰু বহুত কিবা কিবি আমি ইহঁতৰ পৰা কিমান বস্তু ব্যৱহাৰ কৰোঁ কিন্তু তাৰ বদলি আমি আজিলৈকে ইহঁতক যদি ক'ব যায় আমি 30% চাগে আনকি বস্তু দিয়া নাই আমি চেষ্টা কৰি আছোঁ কিছু মানুহে চেষ্টা কৰে আৰু বাকী 70% to 80% মানুহে চেষ্টা নকৰে দিবও নিবিচাৰে জানি কেনেও দিব নিবিচাৰে তে সেইটো যদি কৰোঁ তাৰ লাভটো কাৰ ক্ষতিটো কাৰ নিশ্চয় ক্ষতিটো আমাৰে লাভ লৈয়ে আছোঁ আৰু ক্ষতিটো হ'ব আমাৰ এটা সময়ত আহি কেনে ক্ষতিটো হৈ যাব এতিয়া আমি জীয়াই আছোঁ আমাৰ মৰি যোৱাৰ পাছত আমাৰ ফিউচাৰ জেনেৰেশ্যনবোৰ হঠাতে কেনেকৈ চলিব সেইটো আমাৰ অলপ চিন্তা কৰিব লাগে তে সেইটো কাৰণে আৰ্থ আৱাৰটো পালন কৰা হয় এতিয়া আৰ্থ আৱাৰটো কি হয় মই আপোনালোকক কৈ দিব বিচাৰিছোঁ মোৰ মুখস্থ নাই বাৰু বস্তুটো কিন্তু আৰ্থ আৱাৰটো এটা হয় আপোনাৰ এইটো এটা চেলিব্ৰেশ্যন হয় এটা কেম্পেইন টাইপ আমি ক'ব পাৰোঁ ঠিক আছে এইটো এটা মুভমেণ্ট হয় যোনটো আৰম্ভ কৰা হৈছিলে ৱৰ্ল্ড ৱাইড ফাণ্ড যোনটো আগতে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড বুলিও জানিব পাৰিছিলোঁ আমি WWF ঠিক আছে যাৰ লগতো এটা পাণ্ডা হয় ঠিক আছে এই মুভমেণ্টটো ইহঁতৰ পৰা আৰম্ভ কৰা হৈছিলে এতিয়া এই মুভমেণ্টটোত কি হয় এই মুভমেণ্টটোত হয় যে আমি পৃথিৱীৰ কাৰণে 1 ঘণ্টা বিচাৰোঁ এতিয়া 1 ঘণ্টাটোত কি কৰে হয় নাই আপোনালোকে এতিয়া চিন্তা কৰিছে যে 1 ঘণ্টা বিচাৰে 1 ঘণ্টাত আমি গোটেই জীৱনটো দি দিছোঁ পৃথিৱীৰ কাৰণে হয় নাই বহুতে ক'ব এই কথাটো কিন্তু জীৱনটো দিয়াৰ পাছতো কি হৈছে আমি আচলতে কিবা এটা 1 ঘণ্টা বিচাৰিছোঁ সেইটো কমপ্লিটলি বেলেগ 1 ঘণ্টাটো কেনেকুৱা সময় এতিয়া ঠিক আছে 1 ঘণ্টাটো হ'ল আমাৰ যিখিনি 1 ঘণ্টা আছে পৃথিৱীৰ কাৰণে এটা যিকোনো এটা নিৰ্দিষ্ট টাইম আছে ৰাতি 8:30 পৰা 9:30লৈকে ঠিক আছে নিজৰ লোকেল টাইম হিচাপে ঠিক আছে কিন্তু মোৰ মতে অকল সেইখিনি দৰকাৰী নহয় যে সেই 8:30 পৰা 9:30লৈকে আমি পালন কৰিব লাগে যিকোনো এটা টাইম আমি পালন কৰি চলিব পাৰোঁ ঠিক আছে 1 ঘণ্টাতকৈ বেছি হ'লে কোনো আপত্তি নাই এতিয়া হয় কি আমাৰ সেইটো 1 ঘণ্টা যোনটো মুভমেণ্ট হৈছে মুভমেণ্টটোত 1 ঘণ্টাত আমাৰ যিমান লাইট আছে বা যিমান এনাৰ্জি আমি কনজিউম কৰি আছোঁ গোটেইকেইটা
অফ কৰি দিব লাগে কিয় অফ কৰিব লাগে যেন আমি সেইটো অফ কৰি কিনে আমি 1 ঘণ্টাৰ কাৰণে আমি এনাৰ্জি ছেভ কৰোঁ ঠিক আছে সেইটোৱে আচল উদ্দেশ্য এই মুভমেণ্টটোৰ ঠিক আছে কাৰণ আজিৰ ডেটত আমি জানো যে আমাৰ এনাৰ্জি বহুত নেচাৰেল চ'ৰ্চেছৰ পৰা উপাৰ্জন হৈ আছে ঠিক আছে মই জেনেৰেলি মোৰ অলপ ইনফৰ্মেশ্যন লেগ হৈ আছিলে সেইকাৰণে মই বহুতো সুধিলোঁ কেনেকুৱা নেচাৰেল চ'ৰ্চেছৰ পৰা এনাৰ্জি আমি লৈ আছোঁ যদিহে লৈ আছোঁ সেইটোত আমাৰ নেচাৰেল চ'ৰ্চেছৰ কিবা লছ হৈ আছে নেকি তে মোৰ কেইজনমান মেণ্টাৰহঁতে ইহঁতে মোক বুজালে যে কেনেকুৱা কি হৈছে তে যেনেকৈ আজিৰ ডেটত আমাৰ মেক্সিমাম ইলেক্ট্ৰিচিটি আমি ফচিল ফিউলছৰ পৰা উপাৰ্জন কৰোঁ তাৰপিছত হাইড্ৰ' ইলেক্ট্ৰিচিটি আমাৰ তাৰপিছত উইণ্ড পাৱাৰেদি আমি এইবোৰ উপাৰ্জন কৰোঁ আৰু তাৰ বদলি আমি কি কৰোঁ স্পেচিয়েলি যদি কওঁ আমাৰ ইয়াতে আমাৰ ইণ্ডিয়াত 80% মান মানুহে বিদ্যুৎ এনে ৱেষ্ট কৰে যিখিনি দৰকাৰ তাতকৈ বেছি ৱেষ্ট কৰে সেইটো ক'বলগীয়া কি আৰু মোৰ এতিয়া মানে একো মানে মোৰ তাত কোনো টাৰ্মছ নাই স্পেচিফিকেলি কিন্তু এইটো বহুত বেয়া বস্তু আৰু আমাৰ দেশৰ কাৰণেতো বেয়া হয় আমাৰ আটাইতকৈ আমাৰ পৃথিৱীৰ কাৰণে বহুত এটা ডিজাষ্টাৰ ক'ব বুলি আমি ক'ব পাৰোঁ ঠিক আছে তে এতিয়া আমাৰ উদ্দেশ্যটো হ'ল সেই এনাৰ্জিটো ছেভ কৰা আমি আমাৰ চবতকৈ বেছি আমাৰ এনাৰ্জি ইউজো হয় আমাৰ কাণ্ট্ৰিতে ক'ব গ'লে সেইকাৰণে আমি ডাইৰেক্ট একেবাৰে কমপ্লিটলিটো আমি বস্তুটো গুচাই দিব নোৱাৰোঁ কিন্তু আমাৰ ফালৰ পৰা যিখিনি হয় আমি চেষ্টা কৰিব পাৰোঁ আৰু আমাৰ উদ্দেশ্যটো এইটোৱে থাকে যে আমি এই আজিৰ দিনটো ৰাতি 8:30 পৰা 9:30লৈকে আমি আমাৰ যিমান লাইট ফেন টিভি যিমান বস্তু আছে গোটেইকেইটা বস্তু আমি অফ কৰি দিওঁ ঠিক আছে অকল 1 ঘণ্টাৰ কাৰণে যদি আমি চেষ্টা কৰোঁ এটা মানুহে যদি 1 ঘণ্টাকৈ কৰে আৰু তেনেকৈ যদি গোটেই পৃথিৱীটোত গোটেই সকলো কোটি কোটি মানুহ যে আছে সিহঁতে যদি 1 ঘণ্টাকৈ বস্তুটো কৰে ভাবক আমি 1 ঘণ্টাত কিমান মিলিয়ন টাইমছ এনাৰ্জি ছেভ কৰি আছোঁ হয়তো কিবা নোহোৱাতকৈ এইটো বস্তুটো কিবা হোৱাটো ভাল ন মানুহে কয় নহয় একো নোহোৱাতকৈ কিবা এটা হোৱা ভাল তে আজিৰ ভিডিঅ'টো মোৰ স্পেচিয়েলি সেইটো কাৰণে হয় তে আপোনালোকক আৰু যদি আৰ্থ আৱাৰৰ বিষয়ে ইনফৰ্মেশ্যন লাগে আপোনালোকে অনলাইন পাই যাব আৰু স্পেচিয়েলি এই কেম্পেইনটো হয় WWFৰ পৰা যোনটো মই কৈছোঁ ইহঁতে ষ্টাৰ্ট কৰা ইহঁতৰ পৰা ইনস্পায়াৰ হৈ কিনে মই যোৱাকালি গোটেই দিনটো বহি কিনে এটা পোষ্টাৰ ডিজাইন কৰিছোঁ ঠিক আছে পোষ্টাৰটো মোৰ উদ্দেশ্যটো কি হয় অলপ কেম্পেইনৰ পৰা ডিফাৰেণ্ট হয় বুলি ক'ব পাৰি বা ছেমো হয় বুলি ক'ব পাৰি মিলাই থকা সামান্য এটা ডিফাৰেঞ্চ হৈছে কি মোৰ উদ্দেশ্যটো হ'ল এই বহুত গাড়ীও মোৰ উদ্দেশ্যটো হ'ল যে আমি যিহেতু লাইট যদি অফ কৰিব পাৰোঁ আমি 1 ঘণ্টাৰ কাৰণে আমাৰ মোবাইল ফোনো অফ কৰিব পাৰোঁ হয় আল্টিমেটলি মোবাইল ফোনতো এনাৰ্জি দিয়ে চলে যদি আমি 1 ঘণ্টা অফ কৰোঁ তে আল্টিমেটলি কি হৈছে আমাৰ এনাৰ্জি বাচি আছে মোবাইল ফোনৰ যিখিনি এনাৰ্জি বাচি আছে সেইখিনি আমি আকৌ যেতিয়া মোবাইল ফোনটো ইউজ কৰিম সেই সময়ত সেই এনাৰ্জিটো ইউজ কৰিব পাৰিম আল্টিমেটলি চাৰ্জ যদি এতিয়া মোৰ যদি 1 ঘণ্টাত যদি 10%টো এনাৰ্জি বাচে মই নেক্সট টাইম যেতিয়া চাৰ্জ দিম সেই 10%টো শেষ হোৱাৰ পাছতহে দিম তে সেই 10% এনাৰ্জিটো বাচি আছে মোৰ মানে তে কিবা এটাতো হৈ আছে অন্তত ভাল আৰু তাৰ বাহিৰে আমি মোবাইল ফোনৰ পৰা জানো কিমান ৰেডিয়েশ্যন প্ৰডিউচ হয় আৰু আজিৰ দিনত কিমান ক্ষতি হৈ আছে ৰেডিয়েশ্যনৰ কাৰণে মানুহৰ কাৰণেতো এগালমান বেমাৰ সিমান বেমাৰ হাৰ্টৰ বেমাৰ ব্ৰেইনৰ বেমাৰ আৰু কিবা কিবি সেইটো ক'বলগীয়া নাই কিন্তু তাৰ বাহিৰে আমাৰ চৰাইবোৰ এক্সটিংশ্যনৰ ষ্টেজত আহি আছে যিমান আছে নাৰিকল গছ নাৰিকল এইবোৰ চব শুকাই গৈ আছে তে এইটো মোৰ ফালৰ পৰা এটা কেম্পেইন হয় মই এইটো পোষ্টাৰটো শ্বেয়াৰ কৰি দিম আমাৰ এই আপোনাৰ ভিডিঅ'তে ঠিক আছে আপোনালোকে পোষ্টাৰটো ফ'ল' কৰিব মোৰ নিজৰ ফালৰ পৰা এটা উইচ হয় যে যদি আপোনালোকে মোৰ লগত এই পোষ্টাৰখন ফ'ল' কৰে অকল আজিৰ কাৰণে ঠিক আছে তে মোৰ নিজৰটো ভাল লাগিবই আৰু আপোনালোকৰ নিজৰ ফালৰ পৰা নিজৰো বহুত ভাল লাগিব যে আপোনালোকে কিবা এটা ষ্টেজ লৈছে আজি যেনেকৈ মই আজি বহুত দিনৰ মূৰত ৰাতিপুৱা 3টা বজাত উঠিছোঁ 3টা বজাত উঠি কিনে কিতাপ পঢ়িছোঁ তো মোৰ নিজৰ বহুত ভাল লাগি আছে এতিয়া মই আকৌ যাওঁ য়োগা ক্লাছত তে এক্সাৰচাইজ কৰিলে এনেও ভাল লাগিবই আৰু তে এইখিনিয়ে হয় ভিডিঅ'টো যদিহে ভাল লাগে তেন্তে লাইক কৰিব আৰু এটা কথা যে আপোনালোকে মোৰ পুৰণা যোনটো কলেজিকৰ ওপৰত মোৰ ফিল্ম বনাইছিলোঁ সেইটোত আপোনালোকে ইমান মৰম স্নেহে দেখাইছে কমেণ্ট দিছে তেনেকৈ দি থাকিব বহুত ভাল লাগিছে
আৰু সেইখিনিয়ে হয় বাৰু চাই থাকিব তেতিয়ালৈকে আৰু যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰটো কৰিব লাগিবই বহুত দৰকাৰী হয় শ্বেয়াৰ কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব ভাগৰ লাগি গৈছে খোজকাঢ়ি ঠিক আছে তে আজিৰ দিনটো চেলিব্ৰেট কৰিব ৰাতি 8:30 পৰা 9:30লৈকে নাপাহৰিব মেইন উদ্দেশ্যটো হয় যে মানুহ ৱৰ্কিং পিৰিয়ডতে মোবাইল ফোনটো টাৰ্ণ অফ কৰা নৰ্মেল পিৰিয়ডত নহয় নৰ্মেল মানে বহুতে কয় ৰাতিটো মই 10টাৰ পৰা বা 12টাৰ পৰা অফে থাকে ফোন এই সময়তে এনেই অফ থাকে কাম কৰা টাইমত অফ কৰাটোৱে অফ কৰা বুলি কয় সেই সময়ত অফ কৰি বেলেগ সেইটো হৈ আছে সেইটো ময়ো বহুত ভাল কিন্তু যদি কাম কৰা টাইমতো আমি অফ কৰিব পাৰোঁ সেইটো চবতকৈ আটাইতকৈ বেছি ভাল হয় বস্তুটো তে সেইটো পালন কৰিব কেনেকৈ পালন কৰিছে কমেণ্ট ছেকশ্যনত মোক জনাব তে বাছ এইখিনিয়ে আৰু তে এতিয়া মই যাওঁ ক্লাছত নহ'লে দেৰি হৈ যাব মোৰ আকৌ ক্লাছ আৰম্ভ হৈ গ'লে লেঠাৰ হৈ যাব ঠিক আছে বাই বাই থেংক ইউ হেভ আ নাইচ ডে আৰু আমি আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত